Bodoland Journalists Association ni जिस्निथि गायसनथाय सान बड'लेण्ड ओनसोलाव 2010 मायथाइयाव बड'लेण्ड ओनसोलनि खौरांगिरिफोरजों गायसनजानाय बड'लेण्ड जार्नालिस्ट एसोसिएशननि दिनै 10थि गायसनथाय सान बे सानखौ दिनै बड'लेण्ड जार्नालिस्ट एसोसिएशननि मिरु कमिटिनि बिथोन बायदि गासैबो जिल्ला कमिटिफोरा फालिनाय बायदिनो क'क्राझार जिल्ला BJA नि बानजायनायावबो गसाइगाव प्रेस क्लाबाव मेहेरगोनाङै फालिनाय जायो। हाबाफारि बायदियै गिबियाव फिरफिला बिरहोनाय आरो रुंसारिफोरनो बिबार बावनाय बायदि हाबाफारिया जागायो। बिनि उनाव BJA नि 10थि गायसनथाय सानखौ लोब्बा लाखिनानै केक हानाय हाबाफारियाबो जानानै थाङो आरो जोबथारनायाव खौरांगिरिफोरनि मोनसे सावराय जथुमबो जानानै थाङो। बोडोलेण्ड जार्नालिस्ट एसोसिएशन আজি আমি 17টা বছৰত ভৰি দিছোঁ। আজি এই 17টা বছৰ ভৰি দিয়াৰ উপলক্ষে আমি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে बोडोलैंड एलेकार जो 5খন जिला আছে प्रतिखन जिला समितिये आज प्रतिष्ठा दिवस उद्यापन करिছে और कोकराझार जिलार जे बोडोलैंड जार्नालिस्ट एसोसिएशन जिला समिति আছে তেখেতসকলৰ উদ্যোগত গোসাইগাঁও প্ৰেছ ক্লাবত আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ এই প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰা হৈছে। আমি পতাকা উত্তোলন আৰম্ভ কৰি শহীদ দৰ্পণ কেক কাটা আৰু সাংবাদিকসকলৰ লগত যি আলোচনা চক্ৰ আমাৰ যি এই মূল বিষয়সমূহ আমি সাংবাদিকসকলক কেনেকৈ নিৰাপত্তা দিব আমাৰ যিবিলাক অভাৱ অভিযোগ আছে আমি সেই সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয় আৰু ইয়াতে দেখা গৈছে যে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হাফিজুৰ ৰহমান ডাঙৰীয়াকে ধৰি কেইবাজনো কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি আমাৰ এই জিলা সমিতিৰ যি प्रतिष्ठा दिवसर कार्यसूची तेखतসকলে ইয়াত উপস্থিত হৈছিল আৰু আমাকো তেখেতসকলে বহুতভাৱে উৎসাহিত কৰিছে আৰু আশ্বাস প্ৰদান কৰিছে যে অনাগত দিনত আমাৰ যিসকল মুফচিল সাংবাদিক আছে তেখেতসকলৰ যিবিলাক সমস্যা জ্বলন্ত সমস্যা এই সমস্যা সমাধান তেখেতসকলে কেন্দ্ৰীয় সমিতিৰ লগত আলোচনা কৰি অতি শীঘ্ৰেই এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে আগভাগ ল'ব। তাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ সমূহ বিভাগক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি बोडोलैंड সাংবাদিক সন্থাৰ 17 সংখ্যক প্ৰতিষ্ঠা দিৱস আমি গোসাইগাঁও প্ৰেছ ক্লাবত আজি 17 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলোঁ। যিটো बोडोलैंड সাংবাদিক সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল আৰু এই অনুষ্ঠানত গোসাইগাঁও মহকুমাৰ তথা পৰ্বতজোৰা মহকুমাৰ সমূহ সাংবাদিকসকল ইয়াতে উপস্থিত থাকে আৰু আজি আমাৰ প্ৰথমতে পতাকা উত্তোলন কাৰ্যসূচী হয় আৰু পতাকা কাৰ্যসূচী যেহেতু জিলাৰ সভাপতি নথকাত গোসাইগাঁও প্ৰেছ ক্লাবৰ সভাপতি তথা মই কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক হিচাপে পতাকা উত্তোলন কৰোঁ। BJA কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক রুবুল পাঠকে শহীদ তৰ্পণ কাৰ্যসূচী কৰে আৰু আমাৰ এই প্ৰতিষ্ঠা দিৱসত আমি কেক কাটো আৰু কেক কাটে আমাৰ জ্যেষ্ঠ সাংবাদিক আব্দুল ওয়াহাব আহমেদে আৰু আমাৰ সাংবাদিকসকলে আমি এখন সভা অনুষ্ঠিত কৰি বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰোঁ।